লাগে মই কৈছিলোঁ গুণম আমাৰ গুণমটো কি চাবলৈ মন যোৱা নাই কিনো গুণম গম পালানে কি চাবলৈ মন গৈছে নে নাই কিনো কিয় ইয়াত গাখীৰ পেলাই নাথাকো জানো গাখীৰ পেলাই নাথাকো জানো পেলাই থাকিলে ক'ত গাত বল শক্তি হ'ব এইটো গুণৰ গাখীৰ চিতা জখলাৰ পৰা দি পঠাইছে আপোনালোকক জনাই দিবলৈ বৰ বিশুদ্ধ গাখীৰ আমি বেহাৰবাৰীতো কৰিছোঁ দেখিছিলে সেইফালে গ'লে পেকেট কিনি আনিব পাৰে খাই ভাল পাব পুষ্টিকৰ গুণ হয় গুণৰ গুণৰ আহিছোঁ যে ইমান ভাল লাগিছে মানুহখিনিয়ে উৎসাহ দিছে তাৰ মাজতো ক'ৰবাত মানে বেয়া লাগি গৈছে কিবা এটা মানে যেতিয়া বিশেষকৈ বোৱাৰীসকলক দেখিছোঁ ঘপককৈ মানে বায়নৰ ঘৰ ফুলটোলে মনত পৰিছে মই বিহুত এবাৰ দিছোঁ দেই তাই যেনেকৈ বিচাৰিছোঁ মই মানে পাবলৈ দিছোঁ তই চখ মাইকী মানুহ অলপ চখা নহয় নাই আমি পাওঁ এইবিলাক তাই কিবা বোৱা চাদৰ বিচাৰিছে মই আনোতে এখনেই আনিছোঁ দিওঁতে দুখন দিছোঁ সেইটো মই ক'লো নহয় চুটি চাপৰ হ'লে বহুত সুবিধা তাৰপিছত মই থৈ পেলাই ভাত মাৰি দি দুখন কৰি দি দিছোঁ কি আকৌ যে এখন চাদৰ দুখন কৰি দিওঁ তাৰপৰা যিখন পাইছে আকৌ বাচ্চা দাদা চুয়াও মিলিছে বাচ্চা দাদাটোকো মৰম লাগে দুইটা ভাল মিলিছে আকৌ ন ইঘৰ পাখত ক'ত যে কেনেকৈ তাই হ'ল নগাঁও সি হ'ল বাইহাটা চাই তাই এতিয়া সি কিবা ঔষধ এটা খাই আছে এই হেৰি হৈ যায় যে কথাবোৰ লাগি যায় যে ঔষধটো এতিয়া কথাবোৰ উলিয়াই আনিব চিকিৎসালয় আছে মানুহ এজনৰ ভৈনীয়েক মানে ICUত আছে ওচৰৰ মানুহ এটা গৈ খবৰ ল'লোঁ দাদা কেনেকৈ কি হ'ল বৌ কথাটো শুনি ইমান বেয়া লাগিছে কৈছে জানানে বৌয়ে এনেকৈ গা ধুই থাকোঁতে বাথৰুমতে শ্লিপ খাই এনেকৈ পাখাত মূৰটো কৰি পেলাই গোটেই ফাটি তেজ নহয় কৈছে ইয়েৰাম আপুনি ক'ত আছে বোলে মই TV চাই আছিলোঁ বোলে কেনেকৈ গম পায় বোলে মই গম নাপাওঁ না ওচৰৰ অনুযায়ী গা ধোৱা জমি আছে কি চিঞৰ-বাখৰ কৰে মই গৈ আহিছোঁ তেতিয়া ভালে থাকোঁতে এনেকুৱা ওচৰ চুবুৰীয়া পাবলৈয়ে টান আমাৰ বেহাৰবাৰীত আহি আছে ল'ৰাবিলাকৰ মানে ভাল খবৰ এটা দেই মনত পৰোঁতে কৈ থওঁ এতিয়াতো কোনেও নিউজো চোৱা নাই আমি য'ত আছিলোঁ ন ফাংচনত আহি গ'লতো আমি য'ত আছিলোঁ সেই দাদাহঁতৰ ঘৰতে নিউজ চাই আছিলোঁ তাতে দিলোঁ কিমান সঁচা কি মিছা নাজানো পেট্ৰলৰ বোলে দাম 50 টকা হ'ল লিটাৰ 50 টকা হ'ব এতিয়া নহয় আধা লিটাৰ এই বাইদেউ এজনী আহি আছে নহয় এতিয়া টিউশ্যন চাইছে চাগে ন হেৰি বেহাৰে মই মানে এতিয়াহে গম পাইছোঁ ইংলিছ যে ছাবজেক্টটো ইমান মানে মৰম লগা এটা ছাবজেক্ট মই কিবাকৈ পুলিচত ভৰ্তি হ'লোঁ আৰু উইদাউট ইংৰাজী মানে এতিয়াহে মই গম পাইছোঁ মানে ভইচ টেন্স শিকিলোঁ হাৱেভাৰ বুজিলোঁ মেডামৰ চকুতেই সারা লন্ডনখন দেখিলোঁ আপুনি গাড়ীখন সলাগি গ'লো ইয়াৰ পিছৰ গানটো শুনক মণিপুৰ ঘৰলৈ গৈছিলোঁ মণিপুৰ লগ পালোঁ মেডাম ইংলিছৰ কথা মণিপুৰ কৈ দিলোঁ শুনি যাওঁ মণিপুৰ এতিয়া আহিব আপোনাক ইয়াতে পঢ়াব মণিপুৰ চকুতেই অসমখন দেখাব তালৈকে লগত থাকে তালৈকে লগত লাগিব হ'ব নেক্সট শ্ব'টো যাবি আৰু হয় বোলে ই পইচা পাব মই দিলোঁ বুলিয়ে ভাব মই তোক নিদিয়াকৈ পাৰিম নিদিয়ে মই নিদিম জানো দিনত হ'লে বেলিয়ে পুৱে ৰাতি হ'লে হিৰৈ জানে পুৱে
আচলতে গছৰ পাত ওলাই প্ৰকৃতিৰ ৰূপ সলায় আমি দুইটা দিনে দিনে ঢেকা পোৱা হৈ গৈ আছোঁ এইটো পোহৰ এই সন্মুখলৈ অথনিৰ পৰা ভাবিছোঁ ভুলাত কিবা পুৰা গোন্ধাইছে ছাল ফুলটোৱে গোন্ধাই এই যে আপোনালোকে হাঁহিছে সঁচাকৈ ভাল লাগিছে মানে অকণমান আমাক চিৰিয়েলত দেখি থাকে আমাক আজি 4 বছৰে দেখি আছে আমনি লাগিছেনে অলপ আকৌ কি ক'লে আমি দুটা তেনেকুৱা ঘৰচীয়া হেৰি যে আপোনালোকে যে হাঁহিছে সঁচাকৈ ভাল লাগিছে আপোনালোকে হাঁহিলে আমাৰ ভাল লাগে আৰু এনেকৈ হাঁহি থাকিব যেতিয়া সুবিধা পায় হাঁহি থাকিব কাৰণ কোনে জানো ওপৰৰ পৰাই দাঁত কেতিয়া হয় আৰু এটা কথা আছে বোলে যিখন দেশত খেলপথাৰ কম হস্পিটেল বেছি সেইখন দেশৰ মানুহ বোলে ৰোগীয়া হ'বই গতিকে যেতিয়াই যেনেকৈ সুবিধা পায় মনটো জীপাল কৰি ৰাখিলে শৰীৰটো ঠিকে থাকিব হয়নে এতিয়া 3টা ষ্টেজৰ কথা এটা কওঁ এতিয়া 3টা ষ্টেজ সৰুতে যেতিয়া ল'ৰা দুটা লগ পায় সিহঁতে কি কথা পাতে আমুক খেলোঁগে ব'ল তামুক খেলোঁগে ব'ল যেতিয়া সিহঁত ডেকা হয় যৌৱন অৱস্থা পায় দুইটাই কথা পাতি ঐ আমুকৰ ঘৰত ছোৱালী এজনী মজা হয়নে আৰু যেতিয়া দুইজন গৈ এটা সময়ত বুঢ়া হ'বগৈ বয়োজ্যেষ্ঠ তেতিয়া দুইটা বাটত লগ পালে কথা পাতিব শুনাই যা হয়নে আগৰ দিনৰ মানুহে ব্ৰেকফাষ্ট বুলিলে সান্দহ গুড়ি পিঠাগুড়ি কৰাই কৰি ভীমকল খাই দিব পাৰে আজিকালি ব্ৰেকফাষ্ট বুলি ক'লে মেক্সিমাম মানুহে কি খায় টেবলেট এটাহে খায় ইউৰিক এচিড থাইৰয়ড হয়নে গতিকে যিমান পাৰে মনটো ভালে ৰাখিলেই হ'ল গতিকে গাটো ভালে থাকিলে থেংক ইউ এতিয়া বিহু বুলি ক'লে প্ৰকৃতিক লৈ হয় নদী বাঢ়িলে নদী বাঢ়িলে উজান উঠিলে গছে বনে ফলে ফুলে বিহু আহিলে এতিয়াতো বিহু বুলি ক'লে একো শব্দই বাকী নাই আজিকালি দেখিছে ন যি টি শব্দ সোমাই গৈছে আৰু 2 বছৰমান ৰওক বেমাৰক লৈ লিখিব লাগিব মানে বিহু আগতে বিহু বুলি ক'লে আমুকৰ পৰা দৈ আন তামুকৰ পৰা চিৰা আন আজিকালি খাব পাৰোঁ জানো আমি লুচি দুখন খালে পেট ফুলি ঢিললৈ দি থাকে আবেলি খাব নোৱাৰি নিয়মটোহে হয় পানী টোপাইহে বিশুদ্ধ হৈ আছে এতিয়া বেমাৰক লৈ লিখিব লাগিব বডি শুকালে ওজন কমিলে খাই নগৈ ঘৰত হেনো পেট পেলালে মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি কিয় খাব নোৱাৰি জানানে এই জানমণি মোক চুকালে পালে এই জানমণি মোক প্ৰেছাৰে পালে এই জানমণি মোক থাইৰয়ড ইউৰিকে খাবতি ধৰে সেইকাৰণে এনেকৈ হাঁহি থাকিব আপোনালোকে আমাৰ অনুষ্ঠান চাই হাঁহিছে ক'ৰবাত ভাল পাইছে তাৰ মাজতো আপোনালোকে চাপৰি বজোৱা নাই আমি বেয়া পোৱা নাই নালাগে বজাব বুজি পাইছোঁ বহুত গৰম নালাগে থেংক ইউ মই মানে সঁচাকৈ বেয়া পোৱা নাই চাপৰি বজোৱা নাই যে কাৰণ দেখিছোঁ গৰমত বিচনী মাৰি আছে এখন হাতে কেনেকৈ একো নহয় এখন হাতে বিচনী মাৰিব সিখন হাতে সিগৰাকীক মাৰিলেই হ'ব পানী অকণ খাই লওঁ খালি পানী খা মিলোৱাটো হ'লে ইমান অপেন খাম জানি আপুনি কথা ক'লে এতিয়া ইমান ধুনীয়াকৈ মানুহজনীয়ে চাপত কৈছে মোক কিয় নকৈছে চা তোকো কৰিছে তই কচোন ধুনীয়াকৈ এবাৰ কিবা এটা শিকাই দিছোঁ কওঁ ধুনীয়াকৈ ভাষণ এটা মই যে কৰিহি আহি মোৰ মৰমৰ এই বস্তুটো ভাষণ দিলে মই মাঘাত সোমাব চা মই কাষত এনেই আছোঁ আপুনি উত্তৰ দিবচোন তই ভুল হ'লে মোক কবি উলিয়াই দিম তোকে দে কাঁহি পাতি থাকিব নালাগে কথাটো সি আকৌ নিজে কোৱা নাই গা যোৱাটো এইটো মৰমো লাগে বুলি ভাষণটো দিবলৈ দিয়ক দে এইটো আমি ওলোটাইহে আপোনালোকৰ পৰা কিবা এটা পাম আমাৰহে হাঁহি উঠি আছে মানুহখিনি ইমান ধুনীয়াকৈ হাঁহি আছে ঠাইতে মাৰি পেলালে এই ভাষণ দিয়াৰ আগত সদায় স্বৰ্গীয় দি আৰম্ভ কৰিব লাগিব শ্ৰদ্ধা অ' মাই গড শ্ৰদ্ধাই বঢ়িয়া বঢ়িয়া অলপ পিছুৱাই আহে পুৰি পেলাই নাইকিয়া হৈ যাব দে আমাৰ কিন্তু সঁচাকৈ ভাল লাগিছে গম পাইছে কথাই ক'ব পৰা নাই শ্ৰদ্ধাই
খুব ধুনীয়া খুব হালোৱা হৈছে ভাতখন আজি সুন্দৰ ধুনীয়া ন কাঢ়িবা হাঁচি মাৰিবা হিকটি মাৰ গা মাৰ সোমাই যাব দে ভাষণত চব সোমাই যাব আজি খুব ধুনীয়া আছে মোৰ এনেকুৱা লাগিছে যে সাহিত্য সভাত আছে আজি অকণমান খেলা এটা আজি আজি সভা ভংগ এটা তই কলি কেতিয়া ভংগ দি বুলি ভাষণটো মানে বেছি দীঘলীয়া হ'লে মানুহে আমনি পায় উঠা গান এটা গাই দে যোৱা বছৰতে মই গান নিজে উঠিছিলোঁ আপোনালোকে শুনিছিলোঁ ঐ খচক খচক কৰি গাহৰি বাৰীত সোমাই কচু খাই আছিলা মই গৈ ওলাইছোঁ তাত গাহৰি তোমাৰ যে মাংস 250 টকা কেজি মোৰ যে মাংসৰ দাম যে অলপ বেলেগকে শুনো বেলেগ কিবা আছে নেকি শুনো এইবাৰ মই বিহুত লিখিবলৈ সময় নাপালোঁ চা তোৰ নিলিখিলিয়ে নেকি কিন্তু মই পদ্য দুটামান লিখিছোঁ হয় নেকি শুনা দে আপুনি চাওক পদ্যত মই নিজে লিখা পদ্য এটা শুনা শুনিবচোন ই ভাল লিখে কবিতা মই নিজে উঠিছোঁ চাওক ৰচিছোতো অছে মানে নিজে অছে যে নিজে লিখে ৰটোতো নুফুটে এইবাৰ দেৱালীত ফুটি পেলাই টিকাত বোম বান্ধি দিম দে ক কথাটো ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে কিয় নেকলেছ কৰিছে মই আকৌ বেলেগ গহনা নানিলোঁ নহয় নেকলেছেহে আনিলোঁ দে কয় মই নিজে লিখা পদ্যটো শুনিবচোন আপোনাৰ চিনাকি চা হালধীয়া চৰাই সৰু কাললৈ মনত পেলাই দিলে বৰ ধুনীয়া লগা কবিতা শুনিছে বঢ়িয়া গা হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খাই ক'ত পাব হালধীয়া চাহ কাৰ্ড আছে নে কি কণ্ট্ৰলৰ চাউল খাবলৈ বাও ধান খা কণ্ট্ৰলত ইমান এভেইলেবল চাহ খাবলৈ কৈ বাও ধান খাবগৈ চৰাই তাৰপিছত হালধীয়া চৰাই কণ্ট্ৰলৰ চাউল খাই হাওদৰ পুতেকে টেম্পু চলাই নাওখন কি হ'ল নাও বাই যায় নাও আপুনি কোনটো হাওদৰ কথা কৈছে মই সেই নাও বাই থকাটো কথা কৈছোঁ এই মই মোৱামাৰী হাওদৰ কথা কৈছে নতুন টেম্পু এখন কিনিছোঁ আটাইটো শুনক অ' গৌ আগ খাওক কিয় ধুনীয়া আগটো নাখাই গুৰিডাল কামুৰি দাঁতটো ভাঙি ধুনীয়া হৈছে তোৰ হাওদাটো বৰ বনাই থৈছে দে যাওঁ বুলি লৰাই ওলো লৰাই লফা ওৱাই ঘূৰাই মুটি দিলোঁ একেদিনাই চাফা বেলেগ লিখে দে কোনে জানো আজি মানুহে বহুত হাঁহিছে কমিটিয়ে ভিংকং 5 দিব লাগিছে হ'ব মই ক'লো নহয় লৈ যাওঁ ভাই ৰাতিপুৱা চিৰি নাথাকিব মই আছোঁ এইবাৰ কিন্তু বতাহ ধুমুহাটো অলপ বেছি হৈছে হয়নে বৰষুণৰ বতাহটো সেইফালে ইমান হোৱা নাই নেকি হৈছে এনে আগতে আমি শুনো যে এনেকৈ বহাগৰ সময়ত বতাহ ধুমুহা আহিলে বৰদৈচিলা মাকৰ ঘৰলৈ যায় এইবাৰনো ইমান গৈছে নে ইমান বতাহ ধুমুহা নে কি হোৱা নাই নেকি বতাহ ধুমুহা বৰকে কওকচোন হৈছেনে নাই এইবাৰ মাকৰ ঘৰলৈ গৈছে ধনাই গৈছে NRC কামত এই মোৰ ঘৰ ইপাই তোৰ ঘৰ সিপাই মাজতে বুৱতী নৈ আপুনি গানটো মই মিউজিকটো দি গৈছোঁ দুই দি যাবি কেপে কেপে মাজত খাই খাই দি যাবি ভাল ধুনীয়া দেই এই শুনাই দিওঁ মই বুজো গায়কক গাবলৈ কোন বুজো হা মই গোৱাই নাই গাবলৈ সুবিধাটো দে মই ক'বা মই মানে যিটো গেপ আছে সেই গেপটোত দিবি তই গেপ মানে মই বুজাই দিছোঁ মানে মোৰ ঘৰ ইপাই তোৰ ঘৰ ইপাই মাজলৈ বহুত দিন বুজাই আছোঁ এতিয়া মইতো বুজাই আছোঁ এইটো এৰিছোঁ এনেকৈ দীঘে দীঘে মুখেদি সোমোৱাই দিম মই আকৌ আইচক্ৰীম বুলি খাই দিম মানে মোৰ বাবে নাগালোঁ মাজতে বহুতি নৈটো বস্তুটো গেপটো খাই দিম মানে গেপটো মই খাম গেপটো মই খাম আজি গেপ খামেই চা এই মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বহুতি নৈ
বুৱতীনো নাচলা আছে নকওঁ ডেটটো দিয়ক সেইটোৱে গেপটো মাই ডেট মানে সময়ৰ কথা কৈ আছে মই গেপ মানে খোৱা বস্তু বুলি বুজি আছো সেই গেপটো দিলে মোৰ আহিবা তোৰ আহিবা মাজতে বুৱতী ন চৰাই হোৱা হলে পাইটো মিটিক বিচাৰ চৰাই হোৱা হলে উৰি গলো হেতেন কি গ'ল পাইটো উৰি গ'ল কা ইয়াৰ এটা চকু ইয়াৰ চিন্তাই লাগিছে আজি কি হয় মানুহটো ইয়াৰ এটা চকু অকণমান সৰু হয়নে এইফালৰ এই চকুটো নহয় নেকি এইটোতকৈ এইটো অকণমান সৰু সৰু লাগে নিজে সৰু কৰিলে মাই দহ মানে মাক সোমাই গৈ দিব আৰে কওকচোন মোহনক কোনে কোনে ভাল পায় মানুহে ভাল পায় তথাপি মাতবিলাক বহুত মানুহ আছে মিক্সকৈ আছে ধৰিব পৰা নাই মোহে এনেকুৱা লাগিছে দেই যেন ছোৱালী মাত বৰ বেছিকৈ পাইছোঁ নি আকৌ ভাষা পাৰিব মোহনক কোনে কোনে ভাল পায় বহুতে ভাল পায় ঠিক আছে বাৰু মোক কোনে কোনে বেয়া পায় বহুতে বেয়া পাইছে আপোনাক হেই বেয়া নাপায় ভাল পায় হাত যিমান স্পীডত উঠিছে তাতকৈ দুগুণ স্পীডত নামিছে হয়নে হৰি অনুষ্ঠান সামৰ বেছি বিধৰ নকওঁ আৰু কিমান কোন বহুত কোন মামি এই বহুত মৰমৰ গান চবৰে মামি সদিয়ালে যামে বহুত দাম নিম দে গাড়ীখনৰ পিছফালেদি ডিপুত ৰচি পাতি চুচৰাই নিম যাবি মামি সদিয়ালে যামে মামি ফুল খামে মই মাংস পাতিহে খাম খা মই আজি সমিতি কৈ দিছোঁ বোলে আমাৰ টোপনি ক্ষতি হৈ আছে বিশেষ একো আয়োজন কৰিব নালাগে প্লেন খাম প্লেন হ'লে ইমান দূৰ পাৰিছে আপুনি প্লেন খাম বুলি কৈছে ছাৰ মই কিন্তু প্লেন নাখাওঁ ছাৰ কি খাবি মই হেলিকপ্টাৰখনে খাম মই মানে এই এতিয়া কিবা এটা আপোনালোকক শুনাবলৈ ওলাইছে দিলে দিয়ে যে চবতে কৰিয়ে থাকোঁ এইটো মোৰো ভাল লাগে কাৰণে এবাৰ কৈ শুনাই দিওঁ আমাৰ এই থিয়েটাৰ পাৰ্টি আহিলে যে এনাউন্স কৰি যে ঘূৰি ফুৰে এইটো এনাউন্সটো কেনেকৈ কয় ইয়াতে মই নিজে দি শুনাই দিওঁ হেল্ল' এইটো ইয়াৰ চাউণ্ডৰ চাউণ্ডটো হেল্ল' এইটো মোৰ হেল্ল' বেমান ভগৱান আছে হেল্ল' ৰেডি পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰায় অহা বছৰ সুদৰ্শন থিয়েটাৰৰ মঞ্চ আপোনালোকে উপভোগ কৰিবলৈ পাব বেহাৰবাৰী আউটপোষ্ট নাট্যকাৰ পল্লৱ পৱন বৰাদেৱৰ ৰচনা এখনি নাটক বেইমান ভগৱান প্ৰথম দৰ্শনী বেইমান ভগৱান অহা বছৰ সুদৰ্শনৰ মঞ্চ বেইমান ভগৱান আৰু খন্তেক পাছতেই আপোনালোকে উপভোগ কৰিবলৈ পাব হাঁহি কান্দোনেৰে ভৰা এই মুহূৰ্তৰ মঞ্চ সফল সামাজিক নাটক মা মোৰ দেউতা তোৰ মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা কমো হ'ব পাৰে আৰু গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থেংক ইউ
এতিয়া গান এটা গা মেণ্ডলিন বজাই পেলাই শুনকচোন হয়নে নহয় এতিয়া লগততো নাই তথাপি মুখতে বজাই পেলাই গাওঁ সেউজী সেউজী পাৰ তোমাৰ নিৰলা বিদায় পৰ উচুপিৰ যি কথা ক'লা জানো পাহৰি গ'লা থেংক ইউ এই টুক টুককে আচলতে টুক টুক নাম এটা গাওঁ নে এই টুক টুককে পৰিল ঘাম তেহুনেৰো হৰি নাম দুদুলি কলি গৰ্জিত কটুলি দুদুলি কলি মেট্টিত কটুলি দুদুলি কলি পৰিল ঘাম তেহুনেৰো হৰি নাম মাধৈ মালতী ফুলাল ফুকা হৰি নাম লওঁতে ৰাতি পুৱাল টুকটুককে পৰিল ঘাম তেহুনেৰো হৰি নাম দুদুলি কলি গৰ্জিত কটুলি দুদুলি কলি মেট্টিত কটুলি দুদুলি কলি গৰ্জিত কটুলি দুদুলি কলি মেট্টিত কটুলি দুদুলি কলি পেট্টিত কটুলি দুদুলি এইটো কি আপুনি নাম গাইছে মই নেগেৰা বজাইছোঁ মাৰ মুঠি বজাই এইটোনো নেগেৰা মাত নে টুলটুলি ক'ত গ'লি গেঞ্জিটো ক'ত থলি টুলটুলি ক'ত গ'লি মেক্সিটো ক'ত থলি কোনে থলি টুলটুলি সেইকেইটা ভাল পাইছোঁ মই এটা মাত দিলোঁ কামাৰ বোলে কৰিবচোন হা আপোনালোক চিনাকি মাত কামাৰ বোলে কৰিবচোন কামাৰ আছে মাই গড সেইটোতো মোৰ নিজৰ বাচ্চা কালৰ মাতটোৱে আছে এতিয়া চাব হা চাবনে চাওক এতিয়া যদি আমাক কেঁচা মনিব কেঁচা এটা হৈ ই কেঁচা জন্মই নহৈছে কেঁচা লাজেই কৰিছোঁ এতিয়া যদি মনিব কেঁচা এটা কেঁচা এটা হৈছে কেঁচাটো কেনেকৈ আছে গম পাইছোঁ মানে কেঁচাই যদি আঁতৰতো কাৰণে আপোনালোকে যদি শুনিছে কৈছোঁ এইটো কি কেঁচুৱা মই গাড়ী দেখাই দিওঁ এইটো বেলেগৰ কেঁচুৱাই কান্দিছে এতিয়াহে কেঁচাই কান্দিছে ইয়াৰ কাৰণে এচাম মানুহে আপোনালোকে এটা কথা আপোনালোকে ইমান বেহাৰবাৰীখন ভাল পায় কাৰণে আজি আমি কে মোহন আপোনালোকৰ এই আশীৰ্বাদ মৰম নথকাহেঁতেন আমি কেতিয়াও হ'ব নোৱাৰে আৰু আমি এতিয়া শুনিছোঁ নৰ্থ ইষ্টৰ বোলে এইখনেই প্ৰথম চিৰিয়েল যি 1000টা খণ্ড অতিক্ৰম কৰিলে আৰু সেয়া আপোনালোকৰ আশীৰ্বাদৰ অবিহনে কেতিয়াও সম্ভৱ নহয় থেংক ইউ কিন্তু এচাম দৰ্শক আছে মোহনৰ কাৰণে বেহাৰবাৰী আউটপোষ্ট নাচায় বিশ্বাস নকৰিব ক'লে মোহনৰ কাৰণে নাচায় কোন শ্ৰেণীৰ দৰ্শকে জানে মোৰ ঘৰতে মই নিজেই পাইছোঁ নিজৰ পৰিয়াল ঘৰ এটা কথা আছে নহয় অভিমন্যু যেতিয়া মাকৰ গৰ্ভত আছিল মাকক যেতিয়া বিহুত সোমোৱা ওলোৱাৰ কথাটো কৈ আছিল মাকে সোমোৱাটো শুনিলে অভিমন্যু ওলোৱা কথাটো শুনাৰ আগতে টোপনি গ'ল সেইকাৰণে অভিমন্যু সোমাই ফচি গ'ল ওলাব নোৱাৰিলে প্ৰহ্লাদৰ মাকে ভাল চিন্তা কৰিছিল ঈশ্বৰ চিন্তা কৰিছিল সেইকাৰণে প্ৰহ্লাদে কৃষ্ণকে থাকে কথা এটা আছে যিসকল মাক হ'বলৈ ওলায় তেখেতসকলে সৎ চিন্তা কৰিব লাগে সৎ ভাৱ ৰাখিব লাগে ঈশ্বৰ চিন্তা কৰিব লাগে সেইসকলক বেহাৰবাৰী আউটপোষ্ট চাবলৈ নিদিয়ে ঘৰৰ পৰা কিয় নিদিয়ে জানে কিজানি অহা যিজন আহিব ল'ৰাই হওক ছোৱালীয়ে হওক যদি আমাৰ মোহন কাইদা হৈ যায় সেইকাৰণে মোৰ ঘৰতে নিদিয়ে ইয়াৰ মুখখন চাওক কিমান মৰম লাগে কাৰ নিচিনা লাগে চাওক মই মুখখন চাওক এবাৰ চাওক একদম মই কৈ দিম আপোনালোকে খাইলাক মোহনটো সেইজনৰ নিচিনা মোৰ মৰম নালাগে কিবা মুখখন গোল এনেকুৱা চুলিবিলাকে কিবা মেগিকে মৰম লাগে চাওকচোন মুখখন চাই থাকক মই কৈ দিম দুৰ্গা পূজা মহিষাসুৰটো যেন নালাগে আপুনি ইয়াৰ মানুহক মোৰ কথা কৈ আছে বাহিৰত মূলত কি হৈছে আপুনি গম পাইছে কি হৈছে
বাহিৰা আমি এটা কিন্তু দম দিছে চা যোৱা 4 বছৰো তোক দম দি আছে এবাৰো দিছে নে এবাৰ দিছে কি বুলি সেই একেবাৰে কেছ বিহু বিহু কি বুলি কৈছে কচোন বিহুটো কি বুলি মই হিন্দীত শুনিছে মই এতিয়া ক'ব নোৱাৰিছোঁ মোৰ নেলুটো ধৰি দাঙি দিছে চা তই মোৰ কথা ক'ব লাগে এই আপোনাৰ কথাটো কৈছোঁ আমিতো আপোনাৰ কথা আৰু ধুনীয়া ক'ব কৃষ্ণ কমল খাটনিয়াক কোনে চিনি নাপায় হয়নে কি বুলি কৈছে আপোনাক চিনি নাপাওঁ বুলি কৈছে ঘটনাটো কম মই যে কিবা এটা খাবলৈ বাহিৰলৈ গৈছোঁ আমিতো মোক মাতি আনিছোঁ মাতি পেলাই কৈছে ক'লৈ আহিছোঁ মই কৈছোঁ বিহুলৈ আহিছোঁ মোক চব তাই হিন্দীত সুধিছে হা হিন্দীত কৈ পুৰা দেনা দিব লাগিছিল তাৰপিছত মোক সুধিছে বিহুটো কি বস্তু মইতো ক'ব নোৱাৰিছোঁ হিন্দীত সেইকাৰণে মোক নেলুটো ধৰি আজি দাঙি দিছে চা अरे यार तुम लेके मैंने पूरा समस्या कोई जगह हिंदी पढ़ने वाले आदमी लोग को जो ये जो हिंदी है ना ये हिंदी का ना ये भाषा है ये मैंने एक भाषा है जो ये कोमल सा भाषा है मलाई समसम जैसा है जब ये भाषा में कोई लेता हूँ ना तो मेरे अलजिबा लॉक आता है अलजिबा लॉक आता है तुमको उस आर्मी ने बिहू के ऊपर उठाता है ना तुम उसको पूरा कोई देना चाहिए था ना क्या हमारे असमिया लोग का 3 रकम का बिहू होता है जो प्रथम बिहू है इसको हम लोग रंगाली बिहू कोई देते हैं इस बिहू में हमारा मासोली लोग का मन उबल टुबल होता है ढोलिया लोग बजाता है पेपुआ लोग पेपाता है तो हम दोनों मंच के ऊपर घंटा क्या पड़ रहा है এটা তো কৃতি ভাষাই হৈছে আপুনি বহুত ধুনীয়া হিন্দী কৈছা মানুহে হাঁহতে গম পাইছে ধুনীয়া মোৰ মানে প্ৰিয় তোমাৰ বস্তু কওঁ কয় পিছত কি নিজকে হাই যায় কথা আজি ইমান মানুহ আছে চব মানুহৰ আগত আজি মই হিন্দীটো আপুনি শিকাই দিয়কচোন খাই লাগে মই হিন্দী ফিল্মৰ একটা ডাইলগ কম যদি তই ক'ব পাৰ তোক ৰাখিব নোৱাৰিব তেজপুৰত আপোনাৰ নিচিনা যদি মই ক'ব পাৰিছোঁ মই হিন্দী শিকি যাম মই ক'লে ৰাখিব নোৱাৰিম ইয়াৰ মাজতে ব্ৰেইনটো চিটি স্কেন কৰিছে নহয় ভিতৰত ঘি ওলোৱা নাই চাৰা ডালডা ওলাইছে ৰেডি ৰেচন হম তোমাৰ বাপতি কি কৈছে তুমি না ৰেচন হম তোমাৰ বাপতি ইতে মেনে বাপে ঘুম ধুনীয়া ধুনীয়া ৰেচন হম তোমাৰ বাপতি নাম সঞ্চ ইতে মেনে বাপে ঘুম নাম আছে তেজা হিন্দী অসোপা মুখতে পৰিছে তই হিন্দী কিতাপখন পঢ়ি কষ্ট কৰিব নালাগে ৰাতি তিয়াই থবি বাল্টি এটা ৰাতিপুৱা বাঁহী মুখতে পানী এডোল খাই গা মূৰে সানি দিবি একে ৰাখিব নোৱাৰিব হিন্দী পানী কা কথা ইমান মানুহে হাঁহিছে ইমান মানুহে ছাপোৰ্ট কৰিছে আজি মোৰ মানুহৰ আগত সাধু এটা ক'বলৈ মন গৈছে চা মই সাধু এটা ক'ম আপোনালোকে শুনিবচোন আপোনালোকৰ আৰু অনুষ্ঠান আছে নেকি अब আমি সময় দিব এতিয়া সামৰিব হ'ল গান গান আছে সাধুটো কওঁ মই গান গাব নোৱাৰি সাধুটো কওঁ মই সাধু এটা অকণ ধুনীয়াকৈ শুনিবচোন আপুনি সহযোগ কৰি যাব ধুনীয়াকৈ এখন দেশত এজনী ধুনীয়া মৰম লগা চাপৰকে এজনী পাতিহাঁহ আছিলে তাৰপিছত পাতিহাঁহজনী এদিন এনে থকাতকৈ এটা কণী পাৰিবলৈ মন গ'ল আজৰি হৈ থাকিব বিচাৰিছে তাৰপিছত তাক এফালেও চালে সেইফালেও চালে তাৰপিছত ওচৰতে এটা খেৰঘৰ দেখিলে তাৰপিছত তাই মনে মনে খেৰঘৰটোৰ ওচৰলৈ গুচি গ'ল তাৰপিছত কণী নাপাৰিবলৈ গুচি গ'ল কিয় পাতিহাঁহে কণী পাৰিবলৈ আছে তাৰপিছত থাকিলে ক'ত পাতিহাঁহে কণী পাৰিছে আই সৰস্বতী কি হ'ল নাজানো হেৰ বিহুৱে কোপা মাৰি ধৰিলে হ'ব কথা ধৰিলে হ'ব আই সৰস্বতী পূৰ্বকুলি তোমালৈ মানি যাওঁ কি লোকে তোমালৈ মানি যাওঁ কুকুলা ছাগলী
হেমাহে পৰমানেদি মিলন লৈ শশী মিলন লৈ আৰু কলি লৈ বাথৰ কলি লৈ মাহে পৰমানেদি আও হৰি আমি আপোনালোকলৈ আৰু এটা ডান্স আনিছোঁ ডান্সটোতে আমি অনুষ্ঠান সামৰিম থেংক ইউ কাৰ কাপোৰ গোন্ধাইছে বাৰু আমাকো মণিপুৰ ছেকেণ্ড হেণ্ড কাপোৰ এযোৰ দিছে জানে পাইছে সেইকাৰণে গোন্ধাইছে এইবোৰ বেলেগে পিন্ধা ধুইছো ধুয়েতো পিন্ধিছো বতৰটো চাই কেনেকে ধুলিও পানী লাগে আমি দিকিনি দোকানৰ পৰা ৱাচিং পাউডাৰ নিমা ৱাচিং পাউডাৰ Kiri que me lo te hizo por pasar.